Hello everyone, welcome to my YouTube channel. আজি অৰ্ডাৰ থকা ফুল আৰু কাখৰিটো বান্ধিব লৈছো। কেনেধৰণে বান্ধিছো আপোনালোকে চাব। যদি কিবা বুজি নাপায় কমেন্ট কৰিব। আৰু ইয়াত মই দুটা ফুল বাছি থৈছো। আপোনালোকে এটাও বাছিব পাৰে। অকল গামোচা বুলিয়ে নহয়, মেখেলা চাদৰত বাছিলেও এই ফুলটো বহুত ধুনীয়া দেখি। কেনেধৰণে কি কৰিছো চাওক তেতিয়া হলে। প্ৰথমতে 4টা খুঁটি পুতি লৈছো। তাৰ পাছত এই লাইনেন সূতাটো ব্যৱহাৰ কৰিছো। এনে ধৰণে এটা গাঁঠি দি লৈ লাষ্টৰ খুঁটিটোত এই লাইনেন সূতাটো ভৰাই দিছো। তাৰ পাছত ইমূৰৰ পৰা হিমূৰলৈ তাত টনাৰ দৰে টানিছো, কিন্তু ইয়াত ক্ৰছ কৰি টানিছো। এনে ধৰণেৰে 61ডাল হিৰক লৈছো এই ফুলটোৰ কাৰণে। এই ফুলটো বিভিন্ন জেগাত তাততে বন্ধা দেখা যায়, কিন্তু আমাৰ ইয়াত এনে ধৰণে বান্ধো। এনে ধৰণে বান্ধি ললে ঢিলা টান হলেও সুবিধা হয়। যদি কোনোবা এনেকুৱা ফুল বাছিব বিচাৰে আপোনালোকে এনে ধৰণে বান্ধি ল'ব পাৰে। যদি বিচাৰে আমাক অৰ্ডাৰো কৰিব পাৰে। চানেকি দিলেও তেনে ধৰণে ফুলটো বনাই পঠিয়াই দিও আমি। এই হিৰক 61ডাল হৈ গল আৰু এনে ধৰণেৰে এডাল মাৰি ভৰাই লৈছো। আৰু এই দুডাল জাল মুৰে ভৰাই লৈছো মাৰি দুডাল। তাৰ পাছত তাত এখনতে বান্ধি লৈ এতিয়া জাল মুৰে ভৰুৱা এই মাৰি কিডালত ভাল ধৰণেৰে গাঁঠি দি ল'ব লাগিব, যাতে ওলাই নাযায়। চাওকচোন আপোনালোকে কেনে ধৰণে দিছো। দুইফালে এনে ধৰণেৰে গাঁঠি দি ল'ব লাগিব, নহলে হিৰকবোৰ ওলায়ে যাবগে। তাৰ পাছত আমি এই গাঁঠি কিটা দিয়াৰ পিছত ফণীখন তুলিম। এইবাৰ ফণীখন বান্ধিম হিৰকত। প্ৰথমতে এই ফণীখনতো 61ডাল লৈ লৈছো লাইনেন সূতাৰ। তাৰ পাছত এনে ধৰণেৰে এটা এটা গাঁঠি দি দিছো। গাঁঠি দিলে আচলতে হিৰকত বান্ধিবলৈ সুবিধা হয় আৰু ফণীখনো শুৱনি দেখি। এনে ধৰণেৰে গোটেইকেইটা গাঁঠি দি লম। আধা আধা লৈছো, দেখিছে নহয়। প্ৰথমটো পুৰা লৈ তাৰ পাছৰ আধা আধাকে লৈ ফণীখন এনে ধৰণেৰে গাঁঠি এটা এটা দি গাঁঠি লৈছো। তাৰ পাছত ঢিলা টান হৈ থকাবোৰ এডাল এডালকৈ টানি দিব লাগিব। সকলোখিনিতে এডাল এডালকৈ টানি ল'ব। ঢিলা টান হৈ থাকিলে দেখিবলৈও বেয়া লাগে। আৰু তাৰ পাছত এই ফেভিকলটো ব্যৱহাৰ কৰি অলপ অলপকৈ লগাই দিছো, আকৌ যাতে ঢিলা হৈ নাযায়। প্ৰতিটো গাঁঠিতে এনে ধৰণেৰে ফেভিকল লগাই অলপ অলপ লগাই টিপি টিপি দিছো। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। ইয়াত দি কেনে ধৰণে গাঁঠিসমূহ দিছো সকলোবোৰ তেতিয়াহে ভাল ধৰণে বুজি পাব। ফণীখনৰ সূতাৰ জোখটো নিজৰ জোখমতে লৈ ল'ব আৰু আগটো অলপ পুৰি পুৰি দিব, তেতিয়া গাঁঠি দিবলৈ সুবিধা হয়। কিবা যদি বুজি নাপায় কমেন্ট কৰিব। আৰু এতিয়া হিৰকত ফণীখনৰ সূতাবোৰ বান্ধিব লৈছো আৰু গাঁঠিটো কেনে ধৰণে দিছো ভাল ধৰণে আপোনালোকে চাব। এনে ধৰণে যদি গাঁঠি দিয়া হয় খুলি আৰু নাযায়। এনে ধৰণে সকলোবোৰ গাঁঠি দি ললো আৰু ইয়াতো ফেভিকল লগাই লৈছো।
ফেভিকল অলপ অলপ লগাই দিব যাতে গাঁঠি নাইনেট সূতাটো পিছল যে যাতে আকৌ এৰি নাহে। এই কাষৰীটো লৈছোঁ আৰু এই ফুলটো যোনটো মই চিন দি থৈছোঁ এইটো ফুল আৰু এয়া বান্ধিবলৈ সূতা এইডোখৰ পৰা এই এনেধৰণে বান্ধিব লাগিব। চানেকিখনত যোনবোৰ ঘৰত ফুলটো পুৰ হৈ থাকে আমি সেইটো ধৰি আৰু যোনটো নাথাকে সেইটো পৰি বুলি কওঁ। ধৰি পৰিকৈ যেনেধৰণে এক ধৰি দুই পৰি তেনেকৈ কৈ আমি গোটেই ফুলটো বান্ধি দিওঁ। আপোনালোকৰ ফালে চানেকিত থকা ঘৰটোক কি বুলি কয় আৰু নথকাটোক কি বুলি কয় জনাবচোন। আপোনালোকে এনেধৰণেৰে কৰি বনাই চাব যাৰ ইচ্ছা আছে। এনেধৰণে কৰিলে কাপোৰখনো সোনকালে ওলায় আৰু যদি কাৰোবাক লাগে কমেণ্ট কৰিব। কিবা বুজি নাপালেও ক'ব, নিশ্চয় আকৌ এটা ভিডিঅ' লৈ আহিম। এনেধৰণে বান্ধিলোঁ আৰু এই গাঁঠিটো কেনেকৈ দিছোঁ চাওকচোন। খুলি আৰু নাযায়, এনেধৰণে গাঁঠি দিলে খুলি আৰু নাযায়। এনেধৰণেই গোটেই ফুলটো বাচিলোঁ। এনেকৈ ফুলটো এবাৰ তুলি ল'লে বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰিব। ফুলটো বাচি হ'লে আকৌ খুলি ধুনীয়াকৈ থৈ দিলে নেক্সট আকৌ ব্যৱহাৰ কৰিব পাৰিব। কাপোৰত যদি ফুল বাচিবলৈ এনেদৰে বান্ধি লোৱা হয় ফুলটো সোনকালে বাচি হোৱাৰ লগতে চকুটো বহুত বেছি প্ৰভাৱ নপৰে বুলি মই ভাবোঁ। তাঁতৰ সূতা আৰু শিৰখত কেনেধৰণেৰে ফুলটো বন্ধা হয় যদি জানিব বিচাৰে কমেণ্ট কৰিব। আৰু ফুল বাচোঁতে শিৰখত যে ভৰাই দিওঁ সেইটোক আপোনালোকৰ ফালে কি বুলি কয়? আমাৰ ফালে নাঙল বুলি কওঁ। যদি কাৰোবাক নাঙল লাগে অৰ্ডাৰ কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।